নমস্কাৰ সকলোকে। আজি বহুত দিনৰ পাছত মোৰ ভাল লগা কাম কৰি আছোঁ। বহুদিন মানে আচলতে প্ৰায় 4 বছৰ পাছত মই এইবোৰ কৰিছোঁ। ইয়াৰ ফাইনেল লুকটো মই এইটো ভিডিঅ'তে দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। যেতিয়াৰ পৰা নাৰ্ছিঙত আহিলোঁ তেতিয়াৰ পৰা এইবোৰ কাম কৰিবলৈ একেবাৰে সময় নোপোৱা হ'লোঁ। আচলতে এতিয়াতো একেবাৰে সময় নাপাওঁ, কাৰণ 8 আৱাৰ্ছ ডিউটি কৰি আহি এইবোৰ কৰিবলৈ একেবাৰে মন নাযায়, ভাগৰো লাগে। আৰু ৰন্ধা বঢ়াবোৰতো আছেই, সকলোবোৰ যিহেতু নিজেই কৰিব লগা হয়। আৰু এই চাদৰখন পিন্ধিলে কেনেকুৱা দেখে সেয়া মই আপোনালোকক একেবাৰে 4th জুনত দেখুৱাম, কাৰণ সেইদিনাখন আছে আমাৰ গ্ৰেজুৱেশ্যন ডে প্লাছ ফাউণ্ডেশ্যন ডে, আৰু তেতিয়াই মই পিন্ধিলে কেনেকুৱা দেখে আপোনালোকক দেখুৱাম বাৰু। এয়া হৈছে চাদৰখনৰ ফাইনেল লুক। মোৰ প্ৰায় 2 দিন লাগিলে, কাৰণ মই এইটোৱে কাম কৰি থকা নাই, মাজে মাজে ডিউটিও যাব লগা হয়, যিহেতু বেলেগ কামবোৰতো আছে, সেইকাৰণে 2 দিনতহে মই কমপ্লিট কৰিছোঁ। বাকী যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।